নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আজি অংগনবাড়ী কেন্দ্ৰলৈ কোনো শিশু কিয় নাহিল? এই সন্দৰ্ভত অংগনবাড়ী কৰ্মীজনৰ পৰা উপায়ুক্তগৰাকীয়ে তথ্য গ্ৰহণ কৰে। এই সন্দৰ্ভত অংগনবাড়ী কৰ্মীজনে উপায়ুক্তক কয় যে ল'ৰা-ছোৱালীক আনিবলৈ হ'লে শিশুৰ ঘৰলৈ যাব লাগে। এই সময়ত উপায়ুক্তই অংগনবাড়ী কেন্দ্ৰৰ বিভিন্ন পঞ্জী পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীগৰাকীয়ে জনোৱা মতে অংগনবাড়ী কেন্দ্ৰত পঞ্জীয়নভুক্ত 6 গৰাকী গৰ্ভৱতী মহিলাক THRৰ বিপৰীতে চিকিৎসা কৰা হৈছে। অংগনবাড়ী কেন্দ্ৰত উদ্ধাৰ হোৱা লেতেৰাক লৈও উপায়ুক্তগৰাকীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। পৰিদৰ্শনকালত উপায়ুক্ত মহোদয়ে অংগনবাড়ী কেন্দ্ৰত পোৱা অৱস্থাৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি অংগনবাড়ী কেন্দ্ৰত সকলো শিশুৰ উপস্থিতি সুনিশ্চিত কৰাৰ লগতে অংগনবাড়ী কেন্দ্ৰৰ ব্যৱস্থা শীঘ্ৰে উন্নতি কৰিবলৈ নিৰ্দেশ দিয়ে। অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।